ইয়াত আমাৰ কোনো মানা নাই, আমি চাপোৰ্ট আছোঁ। মাটিৰ পাত্তাটো দিব আৰম্ভ কৰিছে। মই প্ৰমোদ বড়ো নহয়, আমি UPPL দল নিচিনা নহয়, যি কয় সেইটোৱে কৰে। কিন্তু আৰু এটা ডাঙৰ কথা কৈছে, সংখ্যালঘুসকলক কোনেও একো কৰিব নোৱাৰে। চিএমে সংখ্যালঘু BTC অঞ্চলত যিসকল সংখ্যালঘু আছে তেওঁলোকে একো নকৰে বুলি কথা উচ্ছেদ নকৰে বা এক ক্ষেত্ৰত কৈছে একো নকৰে মানে চিএমে BTCত আহি পেলাই আমাৰ মুছলিম সম্প্ৰদায়ক একোটো গালি দিয়া নাই, কোনোবা আদিবাসী কোনোবা ৰাজবংশীক একোটো কোৱা নাই, ST নিদিম বুলিতো কোৱা নাই। গোৰ্খাসকলক প্ৰটেকশ্যন ক্লাছ হিচাপে দিব লাগে এইটোতো নিদিম বুলি কোৱা নাই, অকল মুছলিমৰ কথা কোৱা নাই। এছ এ হোল মানে BTC উন্নয়নৰ কাৰণে চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক সহায় কৰিব, বহুত আঁচনি ঘোষণা কৰি গৈছে। বাছ UPPL এটা অভিযোগ কৰিছে যে আপুনি এতিয়া বেছি সংখ্যালঘু UPPL বা এপছৰ কথা শুনিলে আপুনি মৰি যাব, এইবিলাক কথা নুসুধিবি, এইটো মৰি যাব। তই কথালৈ কাম কৰা যায়, ইহঁতৰ কথাটো বিশ্বাসেই ল'ব নালাগে। যদি বিশ্বাস কৰি পেলাই কাম কৰে মৰি যাব, মৰি যাব। আপুনি কাম কৰিছোন, ইহঁতৰ কথা লৈ পেলাই একবাৰ কাম কৰিছোন আপুনি। BTC কাউন্সিলত যোৱাকালি বহু কৈছিলে আমাৰ এইটোৱেইটো কৈছোঁ, আপুনি প্ৰমোদ বড়ো বা আফছৰ কথা লৈ পেলাই যদি কিবা কাম কৰে বা বিশ্বাস কৰে তেতিয়াহ'লে আপুনি মৰি যোৱাটোৱেই ভাল, মৰি যাব। 50,000 মানুহ হৈছে কিন্তু ইয়াত কি 50,000 বেছি কিয় কম কৈ থাকে? 1 লাখ মানুহ হৈছে, কিবা 50,000 বুলি প্ৰমোদ বড়োৱে কৈছে যে প্ৰমোদ বড়ো কথা উঠি থাকে দেই। প্ৰমোদ বড়ো কথা আফছৰ কথা শুনিলে আপুনি মৰি যাব। ইয়াৰ দ্বাৰা কাম কৰা আহিব দে না, এই ঝাৰখণ্ডৰহে মুখ্যমন্ত্ৰী, অসমৰতো মুখ্যমন্ত্ৰী নহয়। অসমৰ মুখ্যমন্ত্ৰীটো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দে ঝাৰখণ্ডৰ মানুহ ঝাৰখণ্ডত প্ৰভাৱ পৰিব, দে ঝাৰখণ্ডৰ মানুহ হয় সি, ঝাৰখণ্ডত প্ৰভাৱ পৰিব, ইয়াত প্ৰভাৱ নপৰে। চলো সঁচাকৈ ময়ো ইমানখিনি আহিব পাৰিব মই ভবা নাছিল, কিন্তু ৰাইজে মানে বতৰ বেয়া হ'লেও নেওচি নিজৰ কাম এৰি পেলাই হ'লেও আহিছে। 50,000কৈ চাগে অধিকেই হ'ব ইয়াতে। বহুত মানুহ মই শুনিছোঁ হাইৱে এইফালে কি কয় ৰৌতাৰ পৰা অহা, এইফালে ওৰাং ছাইডৰ পৰা অহা, এইফালে বজাৰৰ পৰা অহা, ইমানেই যাম বোলে মানুহে গাড়ী সোমাব টান পাইছে। তাৰ কাৰণে অলপ এইখিনি আপোনালোকে 50,000 কৈ আছে, আৰু গোটেইখিনি আহিলে চাগে এইটো more than 60-70,000 হ'লেহেঁতেন। তো এটা বিধানসভা সমষ্টিত 70,000 মানুহ গোট খাবলৈ অহাটো এইটো কি বুজায়? আমাৰ অৰ্কাৰকেইটাতো আজি যথেষ্ট মনোবল বৃদ্ধি হৈছে, আৰু মনোবল বৃদ্ধিৰ আমাৰ প্ৰয়োজনেই নাছিলে। চবেই আত্মবিশ্বাসী আছিলে আমি এইবাৰ বিপুল ভোটত জিকিম, কিন্তু আজি প্ৰমাণ হ'ল। আৰু এইটো মানে গণসমাৱেগে অকল আমাৰ কথা কোৱা নাই, মই যিবিলাক বিৰোধী পক্ষ তেওঁলোকক আজি লেচন এটা দিব। তেওঁলোকে নিশ্চয় আজিৰ পৰা মানে একো যে কাম নহ'ব এইখিনি বুজি পাব। ছাৰ মহিলাৰী ডাঙৰে কিন্তু আহোঁতে পলম হ'ল, তথাপিও কিন্তু বহু মানুহৰ সমাগম। এইটোৱেইতো না, কিমান উৎসাহেৰে আহিছে। সহজ কথা নহয় ৰাজনীতি মিটিঙত ৰাতিপুৱা 9টাৰ পৰা মানে 2টা-2:30 বজালৈকে থকাটো একো নোখোৱাকৈ, এইটো সহজ কথা নহয়। কিন্তু কাৰো মুখত মানে টায়াৰ্ড মানে খং উঠা এনেকুৱা দেখা নাই। চবেই হাঁহি মুডত ইয়াত যে কথা শুনিছে, চবৰ কথা শুনিছে, নাচিছে, ইয়াৰ পৰা কি বুজায়? তো মানুহৰ মনত আনন্দ আছে, জোচ আছে, যাৰ কাৰণে আজি এইখিনি হৈছে। তো আমি বহুত বিপুল ভোটত সঁচাকৈ আমি জিকিম। ইয়াৰ কাৰণে মাজবাটবাসী ৰাইজক মই ধন্যবাদ যাচিব লাগিব। মইতো কৈছোঁৱে মাজবাটবাসী ৰাইজে মোক যথেষ্ট আশীৰ্বাদ দিছে। মই 3বাৰ ইলেকশ্যন জিকিলোঁ। মই MLA ইলেকশ্যন 2বাৰ জিকিলোঁ, 2বাৰ বিধায়ক হ'লোঁ, শেষত মই মন্ত্ৰীও হ'লোঁ, লাষ্ট BTCটো জিকিছোঁ। মানে ৰাইজে মানে মোৰ কাম কাজত সন্তুষ্টি প্ৰকাশ কৰিছে, তাৰ কাৰণে মই ভাল পাইছোঁ। মই যিমান পাৰোঁ ভাল কৰিবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ, তথাপিওতো মানে চবখিনি নোৱাৰে, তথাপিও যে ৰাইজে সন্তুষ্টি মানে ক'ৰবাত যদি কিবাও আছে মোক এইবিলাক ধৰা নাই। এইবাৰো পুনৰ মোক 3য়বাৰৰ কাৰণে বিধায়ক বনাব, চবেই যে আগবাঢ়ি আহিছে, মানে মই মাজবাট সমষ্টিবাসী ৰাইজক মই বহুত ধন্যবাদ যাচিছোঁ। ৰাইজে তো এনেকুৱা লাগে মানে 9 তাৰিখ কেতিয়া আহে এইটোৱে। মই এতিয়া মেল মিটিং কৰিব গ'লে ৰাইজে কয় কিয় আৰু আহিছে ছাৰ, আহিব নালাগে, আমাৰ হৈ গৈছে আৰু নাহাকৈ চলিব, আপুনি আৰামত ৰেষ্ট লওক, ইমান কষ্ট কৰিব নালাগে, এই কথাটো কৈ আছে।
গম নাপাওঁ তেখেতে কিয় আহিছে, কিন্তু এইবিলাক ঘূৰি থকাটো আমাৰো বেয়া লাগি আছে। আমিতো তাক এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আমাৰো সন্মান দিব মন যায়। নিৰ্বাচনৰ সময়তহে তেনেকুৱা উদাহৰণ আছে নেকি? কোনোতো অহা নাই। তো আহিব লাগিছিল। আৰু হা চাইলেণ্ট মই বুজি নাপাওঁ, ইমান মই নাজানো এইবিলাক, কিন্তু আমাৰ লগত যি আছে আমি এইটো বুজি পাওঁ। আৰু আমাৰ লগত যি আছে আমি 1 লাখ ভোট পাম, এইখিনি বুজি পাওঁ। বাকী আদাৰ্ছ কি ভোট থাকিব এইটো কোনে পায়, কোনটো UPPL পাব, কোনটো কংগ্ৰেছ পাব, কোনটো JMA পাব, এইটোও মই নিজে ক'ব নোৱাৰোঁ। কিন্তু আমি 1 লাখ ভোট পাম। ছাৰ কালি ৰোডত উধাই মুধাই মানুহক নটিচ দিব, এভিকশ্যনৰ কেইটা লেটাৰ পঠাব। এনে লেকচাৰত যদি শান্তিকৈ হ'ব নেকি? এটা মানুহ ঘৰ দুৱাৰ বনাই তাক যদি এভিকশ্যন কৰিম বুলি কয়, মানুহ কি শান্তিত থাকিব পাৰে? যিমানে মাছ মাংস খোৱাক নাখাবই। নিজে যে তেতিয়া এই কি আছিলে তেওঁলোকৰ ফেৰেংগা নহয়, ফেৰেংগা তেখেতে লেণ্ড এণ্ড ৰেভিনিউ EM আছিলে, বোলে ভগৱানকো বোলে স্বয়ং ভগৱানো বোলে নাপ আছে তেওঁলোকৰ হাতত। তেতিয়াহ'লে